এভৰিৱান মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমতে সকলোকে চৰি আৰু ক্ষমা কৰিব মই এনেকুৱা এটা ভিডিঅ' দিয়াৰ কাৰণে আৰু আচলতে মোৰ লগতে এনেকুৱা হৈছিল আৰু মই ভাবোঁ কাৰো লগতে এনেকুৱা নহওক বাট মোৰ কি ভুল কৰিছিলোঁ বা মই ক'ত ভুল কৰিছিলোঁ একো নাজানো আৰু মোৰ তাত কিয় এনেকুৱা দেখা দিলে বা মোৰ লগত কিয় এনেকুৱা হৈছিল বহুত কষ্ট ভুগিলোঁ আৰু একচুৱেলি 14-15 দিনমান লাগিছে মোৰ সম্পূৰ্ণকৈ ভাল হ'বলৈ আৰু এইখিনি মই কেনেকৈ ভাল কৰিলোঁ তাকে আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ বুলি পিনে মই আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ আচলতে এয়া আই ওলাইছে বুলি কৈছে আই বুলি পিনে কয় আৰু ঘৰত যিখিনি মানে প্ৰথমতে অৱস্থাটোত মোৰ বৰ বেছি ওলোৱা নাছিল এটা দুটাই ওলাইছিল আৰু লাহে লাহে মানে এনেকৈ ওলাই আহিবলৈ ধৰিলে গতিকে যিহেতু মই বাহিৰত থাকোঁ আৰু সেইকাৰণে নাজানো কি ওলাইছে কি ওলোৱা নাই প্ৰথমতে মই ডক্টৰৰ সহায় লোৱা নাই যিহেতু এটা দুটা ওলাইছিল আৰু গম পাওঁ আগতে দেখিছোঁ এনেকুৱা যে আই ওলালে এনেকুৱা হয় বুলি সেইকাৰণে মই ঘৰত ফোন কৰিলোঁ ফোন কৰি মেলি দেখালোঁ তেতিয়া ঘৰৰ মানুহে ক'লে যে আই ওলাইছে বুলি ক'লে আৰু 3 দিনৰ পাছত ঘৰত চাকি তাকি মানে জ্বলালে আৰু জ্বলোৱাৰ পাছত মোক নিমপাতৰ লগত গা ধুব দিলে আৰু মোক চাবোন লগত গা ধুবলৈ দিয়া নাছিল নিমপাতৰ লগতে মই গা ধুলোঁ চাকিটো জ্বলোৱাৰ পাছত নিমপাতৰ লগত গা ধুব দিলে আৰু চাকিটিকে জ্বলোৱাৰ পাছত নিমপাতৰ লগত গা চা ধুই মেলি লাহে লাহে মোৰ ভাল হ'বলৈ ধৰিলে আৰু কলা পৰিবলৈ ধৰিলে আৰু ডক্টৰ সহায় লোৱা নাই কাৰণ ডক্টৰ সহায় ল'ব নালাগে বুলি পিনে কৈছে আৰু যদি এনেকুৱা কিবা এটা দেখা হ'লে মনত মানে আপোনাৰ যদি কিবা খাবলগীয়া মানে খাবলৈ মন যায় তেতিয়া খাব লাগে বুলি কোনে কৈছে আৰু মানে ইমানেই বেয়া হৈ গৈছিলে অৱস্থা মোৰ মানে কি হ'ল মানে বহুত জ্বলা পৰা লাগিছিল মানে ইকাটি মই কৰিব পৰা নাছিলোঁ মানে গাটো জজা সেনেকুৱা অৱস্থা হৈ গৈছিল লাহে লাহে চাওকচোন আপোনালোকে কিমান বেয়াকৈ মোৰ হৈছিল এইটো যাতে এনেকুৱা কাৰো লগতো নহওক আৰু বহুত কষ্ট ভুগিলোঁ একচুৱেলি 14 দিন আৰু 15 দিন ধেমালি কথা নহয়নে গা চা ধুলোঁ নিমপাতৰ লগত কলা চলা পৰি গ'ল আৰু লাহেকৈ আৰু গা ধোৱাৰ পাছত ঘৰটো কাম খান কৰি দিলে ভালকৈ চাকি তাকি জ্বলাই দিলে আৰু এনেকুৱা সৰু ল'ৰা ছোৱালীৰ আগতো কেনেকৈ হ'লে মানেতো বহুত দিগদাৰ আছে কিন্তু হ'ব নালাগে দেই কাৰো লগতো এনেকুৱা কাৰণ সৰু ল'ৰা ছোৱালীটো ক'ব নাজানিব ন এনেকুৱা কি হৈছে কি নাই হোৱা গতিকে আমি ডাঙৰ মানুহ এটা আমি বহুত ধৈৰ্য বা কিবা এটা এটা আছে থাকিব পাৰিম কিন্তু সৰু ল'ৰা ছোৱালীৰ গাত যদি এনেকুৱা এটা হয় চাওকচোন কিমান কষ্ট পাব গতিকে সেইকাৰণে মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে এনেকুৱা এটা বেমাৰ কাৰো লগতো নহওক চ' এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰণি কৰিছোঁ আপোনালোকে প্লিজ ভিডিঅ'টো বেয়া নাপাব যদি আপোনালোকে কথাবোৰ জানে বা এনেকুৱা এটা কাৰোবাৰ হৈ পাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে ডক্টৰ সহায় লৈছিলে নে এনেকৈ গাঁৱলীয়া ক'ৰবাত কিবা এটা কাম কৰি মানে আপোনালোকে ভাল কৰিছে ইয়াক মোৰ নিমপাতৰ লগত গা ধুই এনেকৈ কলা পৰি গৈছিলে চ' গতিকে আপোনালোকে বেয়া নাপাব ভিডিঅ'টো মই আগবঢ়াই দিয়াৰ কাৰণে আচলতে এনেকুৱা কাৰো লগত হ'ব নালাগে একচুৱেলি মোৰো কি ভুল আছিল মই নাজানো আই মাতৃ কি ভুল আছিল আৰু মোৰ লগত হ'ল আৰু কষ্ট পৰিল